ঘটনাটো মই এটা মৰ্মান্তিক দুখজনক এইটো হ'ব নালাগিছিল। মাটিৰ যি সমস্যাবিলাক আছে এই মাটিটো আমাৰ ভিজিয়াৰ তলত, তাক কোনেও বিক্ৰী কৰিব নোৱাৰে, তাক কোনেও কিনিবও নোৱাৰে। যদি এইটো ল'ব লাগে আইন মাফিক চৰকাৰীভাৱে কাম কৰিব লাগে। এই ইদ্ৰিছ আলী আৰু তেওঁলোকৰ যিবিলাক মানে আদাৰ্ছ তেওঁলোকৰ বন্ধুবিলাকে কৈছে যে তেওঁলোকে 40 বছৰ ধৰি এইটো মাটি কিনি তেওঁলোকে উপভোগ কৰি আহিছে। কিন্তু আৰু দেখিলোঁ যোৱা 7 বছৰৰ পৰাই আমাৰ এই যে নৰেন চৰকাৰ আৰু তেওঁৰ বন্ধুবিলাকে এই মাটিটো খেতি কৰি আহিছে। 7 বছৰ তেওঁলোকে খেতি কৰি আহিছে, কিন্তু তেওঁলোকৰ মাজত তেওঁলোক যদি মাটি হয় এই দেশবিলাকৰ সিহঁতৰ যদি মাটি হয় ইয়াত মাজত কিয় একো নকৰে, কিয় বাধা নিদিলে, কিয় আলোচনা কৰিলে? মাটিটো বিবাদ হ'ল, যেনিবা বিবাদ হ'লে মাৰপিট কৰি এইটো কৰিব নোৱাৰে, এইটো মীমাংসা কৰিব নোৱাৰে। তাতে আইন আছে, কানুন আছে। যদি মাটিটো তেওঁলোকে ইলিগেলি যদি আমাৰ নৰেন হতে যদি ইলিগেলি তেওঁলোকৰ মাটি দখল কৰি খেতি কৰিছে তেতিয়াহ'লে তেওঁ গাঁওবুঢ়াক কমপ্লেইন কৰিব লাগিছিল না। আমাৰ গাঁওবুঢ়া এই ইদ্ৰিছ আলীৰ বন্ধু বান্ধৱীবিলাকে গাঁওবুঢ়াক কমপ্লেইন কৰিব লাগিছিল। তাৰ মাজতে ৰাজহুৱা মিটিং কৰি পেলাই আচল মাটিটো কাৰ হয় এইটো বিচাৰি উলিয়াব পালেহেঁতেন। এইটো নকৰাকৈ আকৌ ৰাতিত এইফালে ঘৰত আহি ঘৰ চৰ ভাঙি পেলাই ডাকাতিৰ নিচিনা এইটো মানুহক মাৰপিট কৰাটো বহুত লজ্জাজনক হৈছে। এইটো ভাল ঘটনা হোৱা নাই, দুখিত। এই তাৰ কাৰণে আমি দুখিত পাইছোঁ, সবেই দুখ পাইছে। লগে লগে মই 11:30 এইটো কিবা ছ'চিয়েল মিডিয়াত পালোঁ খবৰটো। লগে লগে মই খবৰ কৰিলোঁ আমাৰ ৱৰ্কাৰবিলাকৰ লগত কথা পাতিলোঁ, ঘটনাটো এইটো ঘটিছে, খুব দুখজনক। এতিয়া দেখিছোঁ 7জন 8জন ধৰা পৰিছে। মই ভাবোঁ যিবিলাক ধৰা পৰিছে তেওঁলোকে পানিছমেণ্ট পাব লাগে, কাৰণ তেওঁলোকে আইনটো হাতত লৈছিল। আইনটো হাতত ল'ব নালাগে। মাটিৰ বেপাৰ আইন মাফিক এইটো সমাধান হ'ব। এইটো নকৰাকৈ যদি মানুহক মানে ঘৰত মাৰে, মহিলাবিলাকো মাৰে, এইটো কেনেকৈ হ'ব? মই দেখিছোঁ ছ'চিয়েল মিডিয়াত ভিডিঅ'ত দেখিছোঁ মহিলাকো মাৰিছে। এইটো মানে জঘন্যতম এইটো কাম হৈছে। গতিকে মই অনুৰোধ কৰিছোঁ আগলৈ যাতে তেনেকুৱা মাটিক তেনেকুৱা কিবা নকৰে। যদি মাটি পাব লাগে এই চৰকাৰে দিব, নিয়ম মাফিক দিব। ভিজিয়াৰ মাটি দি আছে, দি থাকিব। আমাৰ চৰকাৰে এতিয়া পলিচি কৰি আছে। চব য'ত যেনেকৈ মাটি আছে আমাক চৰকাৰক যদি তেওঁলোকে এপ্লিকেশ্যন কৰে কিবা আমি আইন মাফিক দিয়াৰ ব্যৱস্থা কৰি আছোঁ। যোৱাকালি মোটামুটি 12টা 12:30মান বজাত সিহঁতে মাটি লৈ কিবা এটা বিবাদ আছিল। খাচ মাটি হয়, জমিত কিবা এটা কেঁচাল হৈছে, মানে এনে তৰ্কাতৰ্কি হৈছে। হোৱাৰ পাছত মানুহটোতো আমাৰ বেংগলী মানুহ, নিৰীহ মানুহ। এই মানুহটোক ঘৰত আহিছে ভাত খাবৰ কাৰণে। মুছলিম ঘৰ 4টা আছে। সিহঁতে দলবদ্ধভাৱে আহি মানুহটোক মাৰিছে আৰু কেনেকৈ মাৰিছে আপোনাৰ ভিডিঅ'টো চালে গম পাই যাব। এনেকৈ মাৰিছে মানুহটোক, মানে শৰীৰত কোনো কাপোৰ নাই, কাপোৰ নোহোৱা অৱস্থাত মানুহটো চেঞ্চলেছ হৈছে, তথাপি মাৰি আছিল সিহঁতে। আৰু কেছটো মানে খাচ মাটি লৈ হৈছে মেইনলি আৰু কি। নদীৰ পাৰত যিটো মাটি ওলাইছে এইটো লৈ 2-3 দিন আগৰ পৰাই অলপ চলি আছিল আৰু কি। কিন্তু কালি ঘটনাটো এনেকুৱা হ'ল আৰু কি, সিহঁতে দলবদ্ধভাৱে আহিছে, আহি কিনে এনেকুৱাকৈ মাৰিছে মানুহটো এতিয়াতো হস্পিটেলাইজ কৰিব লাগিব। আপোনালোকে চালেই মানুহটোক। এইখিনি আৰু মোটামুটি 12-13জন মানুহ আহিছিল। 12জন মানুহ আহি কিনে আমাৰ মন্দিৰবিলাকো অলপ কিবা কিবি হৈছে, মন্দিৰবিলাক অলপ ভাঙি চুঙি দিছে। আৰু সিহঁতে কৈ আছিল দৰ্জা ভাঙিছে, আমি মাৰি কিনে কব্বৰ দি দিম স্কুল ফিল্ডত। সিহঁতৰ ভাষাটো এনেকুৱা আৰু কি। আৰু মাৰিছে ইয়াৰ ঘৈণীয়েকক মাৰিছে। যিবিলাক মানুহ প্ৰটেষ্ট কৰিবৰ কাৰণে 2-3জন আহিছিল সিহঁতকো মানে ধাক্কা ধাক্কি কৰিছে, মাৰা নাই সিহঁতক, ধাক্কা ধাক্কি কৰিছে। কিন্তু ইয়াৰ ঘৈণীয়েকক হাত ভাঙি দিছে, হাতটো আপোনালোকে চালেই, হাত ভাঙি দিছে। মানুহকেইজনক কালি শ্ৰীৰামপুৰ থানাত উঠাই লৈ গৈছে। এইটো আমাৰ কিবা লাগিব, এইটো ইহঁতে ক'ৰ পৰা ইমান সাহস পালে এইটো লাগিব আমাক। কি কৰিব বিচাৰিছে সিহঁতে, আমি এইটো এনে হালকাত নেৰোঁ আৰু কি। এইটো কষি করে বেড়া দিতেছে, কয় গরুটা শাসা দিয়ে আহি, গরু হাসা দেবে দিয়ে অনেক কী হয়েছে আমি জানি না। পরে আমি এখানে একটু শুয়েছি, পরে দেখি মানুষ করে হুঁশিয়াইতেছে নাটি ঠেঙ্গা নিয়ে আয়া দরজার মধ্যে বাইরেতেছে। আমি তো চিল্লাইতেছি, এই রাস্তায় যে চিল্লাইতেছে আমার স্বামীরা মাইরা হারলো।
আর কেউ আর আগে আসে না। পরে ওই কেরা কেরা যেন দৌড়িয়ে আইছে, এই দেখি ঘর থেকে ঘরে একদাবার মারছে, মাইরে পরে যে পইটার মধ্যে মাইরে একেবারে বিছিয়ে হেলাইছে, বারিন্দায় মারছে, ঘর থেকে টাই নাই না, ঠাকুর টুকুর সব ঢেলে হেলাইছে। কল দাসের বাচ্চারা আজকে মাইরে হেলাম, পোতাই থুমু, আজকে কবর দিমু বাড়িতে নিয়ে দেয়া মাইরে। শালা দাসের দাস, শালা শয়তানের জাত, দাসের দাস জাতি তুলে গালি দিছে। এই যে সবাই আছিল, ওরা 7 জন আর 12 জন আছিল। ওরা আইসা ওখানে কি পারি আমি একলা, আমি গেছি, আমার এই যে হাতটা ভেঙে দিছে, আমার এই যে কপালটার মধ্যে বাড়ি দিছে, চোখ টোক ফুলে হেলেছে। এই যে থুরা টুরা সব বাইরে ববার পাই না, এখন উঠবার পাই না, এরকম করছে আমাদের। আর মহিলা বাইরে শেষ করছে। এখন দাসের জাতের আজকে শেষ করে দেবো, দাসের জাতে আজকে রাখমই না, এরকম করছে।